बावखुंग्रि बियाबनि इउपिपिएलनि बिजाथि रनजित बसुमतारीनि फेलें इउपिपिएलनि बिजाथि रनजित बसुमतारीया बावखुंग्रि बियाबखौ नागारनानै थांबाय। बहुत भय खायसे बहुत भय এই ভয় কোৱাৰ কাৰণে আকৌ নিশ্চিত টিকি ললে মানে অলৰেডি বাवखুংগ্रि সেই সারেন্ডার बाटिपारा जयपुरनि सा 40निबो बांसिन माइनरिटी सुबुंफोरा बीपीएफ दोलोआव गोरोबफैदों। थारैनो इउपिपिएलनि बिजाथि रनजित बसुमतारीनि साननाया फेलें जामारगोन नामा? মানে আমালোকে তো টোটো স্টেশনের হও তো টোটো স্টেশনের পর আমালোকক রিজার্ভ করে লৈ যায় কেন ইয়াত জয়েন করে দিল কিবা পয়সা দিব বলি এনেকৈ কই মানে লৈ গৈছিল। थांनाय साननैसो सिगां इउपिपिएल दोलोआव जयनिं जाहैनाय बाटिपारा जयपुरनि सोद्रोमाफोरा फिन बीपीएफ दोलोआव गोरोबफैदों। 11 नं बावखुंग्रि बियाबनि बीपीएफनि बिजाथि धनेश्वर गयारीखौ देरहासार खालामनो बाटिपारा जयपुरनि माइनरिटी सुबुंफोरा फिन हाग्रामा महिलारि दैदेननाय बीपीएफ दोलोनि आसार खान्थिखौ मोजां मोननानै बीपीएफ हानजायाव आखाइ हमफैबाय। আজি আমাৰ ইয়াত বাটিপাৰা প্ৰাইমাৰী যি আমাৰ টোটো চালক বাবুসকল আছে আমাৰ ইউপিপিএলৰ কয়েকজনমান কৰ্মী পইচা দিম কিবা দিম বুলি মাতি লৈ মানে সেইদিনা গামছা পিন্ধাই দিছিলে আকৌ ইহঁতে এইটো ইউপিপিএল এৰি আকৌ আমাৰ বিপিএফক যোগদান হ'ল আৰু আশা কৰিছোঁ এই ভাইটিসকলৰ মোৰ ভাতিজাসকলক আমি নিশ্চয় লৈ আগন্তুক বিটিসি নিৰ্বাচনত আমি গৌৰৱান কৰিম আৰু কোনো চিন্তা নোহোৱাকৈ এইটো আমাৰ লগত কাম কৰিব। সাৰেণ্ডাৰ ল'লেই সাৰেণ্ডাৰ কি ধৰণৰ ল'ল সেইদিনা পেৰেংগাক ৰঞ্জিত বসুমতাৰী বাवखुंग्रिত দিছিলে বাवखुंग्रिত অবজাৰ্ভ কৰি দেখিলে মানে ইয়াত খেল নহ'ব ইয়াৰ কাৰণে আকৌ নিচিমাত আজি কেণ্ডিডেট হিচাপে হ'ল তাৰমানে বাवखुंग्रिটো অলৰেডি সাৰেণ্ডাৰ আজিতে বহুত মানুহ হ'ল 40 মান ল'ৰাবিলাক মানে আমাৰ ৰিক্সা চালকসকলে মানে টোটো চালকসকলে জয়নিং হ'ল এতিয়ালৈকে বোধহয় 3000 মান জইন হ'ল আগত আমাৰ 19500 আছিলে এতিয়া 3000 জইন হ'লে আকৌ কিমান হ'ল 22000 আকৌ 2000 জইন কৰিম কাৰণ আমাৰ ভিজনটো হ'ল 2025ত 25000 কাৰণ 25000 পালে আমি মানে বাवखुंग्रिৰ কোনো চিন্তা নাথাকে এই ভিজনটো ৰাখিমেই এই অবজাৰ্ভ কৰি আছিল কতবা মিটিং কৰিছিল এই মিটিঙত মানুহ নোহোৱা কাৰণে আৰু যিসকলে তেখেতৰ মিটিঙত যায় আকৌ আমাৰ ইয়াত ৰাতিপুৱা আহি সাৰেণ্ডাৰ কৰে বহুত ভয় খাইছে বহুত ভয় এই ভয় কোৱাৰ কাৰণে আকৌ নিশ্চিত টিকি ললে মানে অলৰেডি বাवखुंग्रि সেই সাৰেণ্ডাৰে মানে আমালোকে তো টোটো স্টেশনের হও তো টোটো স্টেশনের পর আমালোকক রিজার্ভ করে লৈ যায় কেন ইয়াত জয়েন করে দিল কিবা পয়সা দিব বলি এনেকৈ কই মানে লৈ গৈছিল। কিমান পয়সা দিব বুলি কৈছিলে? এজনক মানে কৈছে যে 500 কৈ দিব 500 টোটাল কিমান পয়সা দিছিলে আপোনালোকে? দিছিল 10000 মান দিছিল। 10000 কিমানজন মানুহ আছিল আপোনালোকৰ? আমালোকে 30 জন মান আছিল। আপোনালোকে কি ফেৰেগা বছৰত ভাল পায় না নাপায়? নাপায় ভাল নাপায় আমালোকে তো মানে আগৰ পৰা বিপিএফ তো আছে এতিয়ালৈকে বিপিএফ কৈছিল যে মানে যে আমালোকৰ বাवखुंग्रि সমষ্টি যেটো আছে এইবিলাক বোলে বিপিএফ একো কাম কৰা নাই গোটেইবিলাক বোলে প্ৰমোদ বড়ো চৰকাৰে কৰি দিছে কামবিলাক তে আমালোকক আকৌ প্ৰমোদ বড়ো চৰকাৰ আনিব কৈ আছে পৰিৱৰ্তন এনে মুখত কৈ থাকে কিন্তু নকৰে এনে আমালোকক লৈ যায় কেন কয় যে পৰিৱৰ্তন কৰিম হেন কৰিম তেন কৰিম কিন্তু একো নকৰে ছিল যেনেকুৱা কথা যে তোমালোকে ডনেশ্বৰক ভোট নিদিব ডনেশ্বৰ আহিলে বোলে একো কাম নকৰিব আৰু ফেৰেংগা ছাৰ আহিলে বোলে বহুত কাম কৰি দিব প্ৰমোদ বড়ো চৰকাৰৰ লোক হৈ এনেকুৱা কৈ কথা কৈছিল আমালোকক। মই আর কি কম এতিয়া মই তো যোৱা নাই মানে তো আমাৰ টোটোবিলাক সব গৈছিল যাই কিনে কৈছে 500 টাকা কৰি দিব গাড়ী ভাড়াটো দিব আৰু তাতে মানে কিবা কিবি দিব তেতিয়াও তো কাবা বোলে পোৱা নাই কাবা পাইছে তো মই তো যোৱাই নাই এটা আজি শুনিলো মানে আমাৰ এটা ভাইটি কৈ আছে মই পইচাটো আজি পোৱা নাই এই বইতে এইটো তো আমাক কৈ লাভ নাই সরকারে তো কোনো কাম করা নাই এতিয়া যে ইউপিপিএল কৈ আছিল কয় পরিবর্তন কোনো পরিবর্তন হওয়া নাই আমি যেনেকে এনেকে আছো পরিবর্তন যদি হলো তাহলে আমি টোটো চলাই না খালো স্যার আমি কাম কৰি খালো হয়
যেতিয়া হাগ্ৰামা ছাৰ আছিল তেতিয়া আমাৰ কামৰ অভাৱ নাছিল এতিয়া কোনো কাম চাম একো নাই একেবাৰে মিছা কথা ঘৰে ঘৰে কোন চাকৰি দিব ইমান মানুহ আছে আমাৰ 3টা 4টা ভাগিনা আছে ইমান চব বিয়া পাছ এতিয়া চাকৰি পোৱা নাই তো ছাৰটো কৈছিল আগত ইমান কামগিলা চব কৰিব লাগে আমাৰ এতিয়া যাওয়াৰ ৰাস্তাটো ঠিক কৰা নাই মই টোটো চলাই খাওঁ যে এতিয়া পৰ্যন্ত ৰাস্তাটো ঠিক কৰা নাই ইমান কাদা হৈ আছে তেতিয়া কোনটো বা ছাৰ আহিছে মই দেখা নাই মানে ইয়াতে বোলে 3টা 4টা মানে বোলে কিবা চেনগ্ৰামে ফেলাই দি গৈছে মই আজি পৰ্যন্ত মই ঘৰ পোৱা নাই মোৰ পিছফালে যে ঘৰ আছে এইবিলাক পাইছে মই আজি পৰ্যন্ত পোৱা নাই মোৰ লিষ্টত নাম আছে এই 5 বছৰ চৰকাৰত আপোনালোকে লিটাৰিং পাইছে নে পোৱা নাই মই কিচ্ছু পোৱা নাই একো সুবিধা পোৱা নাই কি ক'ব তেনেহ'লে চৰকাৰক কি ক'ব কি ক'ম আৰু চৰকাৰে এতিয়া ভাবিব যেতিয়া ইলেকশ্যন হ'ব তেতিয়াহে ভাবিব কি হ'ল পাব্লিকক দিলেহে পাব্লিকে ভোট দিব নাদিলেতো পাব্লিকে ভোট নিদিয়ে এইটো মিছা কথা ছুইজাৰলেণ্ড মানে এইটো চব ঘৰত বনাব আগত ৰাস্তাবিলাক ভালে আছিল এতিয়া আৰু ৰাস্তা যেনেকুৱা হৈছে মানে কোৱাই নচলে আৰু আমাৰ গাঁৱতো ৰাস্তাবিলাক ভালে নাই যেতিয়া বনাই আছে চব বনাই আছে তাতে বনাই আছে চৰকাৰ তাতে বনাই আছে